ও মা তুমি কোৱা মতে মই পঢ়ি আছো দে মোক আজি বোমা লাগব বোমা দিয়া বোমা মাৰাটো বন্ধ জুবিন মৰাৰ কাৰণে চব বন্ধই দিছি আৰু যদি বোমা মানে এৰেষ্ট কৰি লৈ যায় কি কৰিম এতিয়া মামাই দেখো কৈছে ফেচবুক লাইভত বোমা মাৰবা চলি গিলাই দেখো বোমা মাৰি আছে মোক বোমা লাগব দে আজি দে চাওঁ ৰ'বা মই চিন্তা কৰি বুম দে নহয় দিয়া চলি গিলা যদি আৰু মাৰছি ও আজি দেৱালী আজি না আমাৰ মায়ে বোমা আনবাইছি ৰ কি বোমা আনব ৰ যিকোনো নহলে ৰাতি ফুটাম দে বাবু কিবা এটা কৈছে ময়ো গেলো আগবাঢ়ি আনলো ৰচোন কি বা হয় দামো বহুত চাই দাম গোটাই তেওঁ আনলো ৰচোন দ চলিটোক অলপ সান্তনা দিব লাগিব যিহঁতে আৰু আহিছো ৰবা মই আনছো দিয়া কি কৰি আছা তুমি এইগিলা বোমা আনছানে মানছো তুমি কি কৰি আছা এইগিলা তই কি কৰি আছা দে হা ইছৰাম এহেপা কি কৰলা দেখছা না নাই কৰপে কি কৰি আহি পেলাই এইগিলা ও মাইগিলা কি জগমগ আনছে জগমগ নাজানো বাবা মই দোকানে যি দিছে তাকে লৈ আহিছো বোমা মাৰবিহে কিন্তু ভালকে মাৰবি এই বাতি চাতি ঘৰত আছে তাতে এতিয়া পাত চাক আছে যাতে বাহিৰত নামৰা অলপ দূৰত পাৰবি যাতে কাৰো একো অন্য নহয় যা লৈ যা এই চলটোক মই বুজে একো কৰবা নোৱাৰো তাক মুঠা তাৰ মতে কৰব চব কামে ক'তবা মাৰে এতিয়া চাবা যাব লাগে তাক মার পারবি না মারবা হালকা বোমাটা জমা না নাকি বোমাটা হচ্ছে না যাবো বোমা মাৰাতে এইগিলা হৈছে হৰি হল লৈ যা লৈ যা বাবা লৈ যা হৰি কপাল খান ৰাম ৰাম বোমাটো চাবা যাবা হাতে দিছিলো বাবু চাবা গেছি বোমাটো চকু টুকুৰি লাগছে নেকি নাই বোমাটো জলে জলে চাবা গেছি আৰু কপাল খান এতিয়া কেনেকে ভাল হ'ব বোমা মাৰা বুলি এইবাৰ নিষেধে আছিল থাকিলে আমি আৰু ভিডিঅ' বনোৱাৰ কাৰণে এইখিনি আমি দেখুৱালো এই ভিডিঅ'টো আমাৰ দেৱালীৰ নতুন ভিডিঅ' আৰু এটা সাৱধানৰ কাৰণে বনোৱা হ'ল আৰু এইবোৰ যাতে কোনো লগত নহয় সেইকাৰণে এই ভিডিঅ'টো বনাই আমি ইউটিউবৰ মাজত প্ৰচাৰ কৰি দিছো আপোনালোকে এই ভিডিঅ'টো চাব সকলোৱে আৰু যি ভাল হৈছে যি বেয়া হৈছে আপোনালোকে কমেণ্টত জনাব আপোনালোকে শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।